না এইবোৰ বৃহস্পতি কৰি আছে হে মাজনী আৰামছে বহাই দিয়ে যাতে দুখ নাপায় ঠিকে আছে না বঢ়িয়া এই মনি মনি বহি থাক ই ৰঙীয়া দিনি কৈ নাই দেখোন ৰঙীয়া লোৱা নাই ৰবাটি ই ময়ে দিম নেকি দে আয়া বঢ়িয়া লাগছে এতিয়া আমাৰ সমাজত মুৰব্বী বাইলং ভাই মোৰ ছোৱালী বিয়াখন সকলোকে চলাবলৈ দায়িত্বৰ এতিয়া কইনা উঠিব লাগে হয় নেকি আৰু দৰাক কইনা সেৱা কৰিব লাগে ভালকে কামবিলাক কৰ উঠ এনেকা ঘূৰি পেলাই সেৱা কৰবি চাবি দেই কাবাৰ ভৰিত থৈছিলি ন ইমান দূৰত নহয় অলপ লাহে লাহে বলচোন বঢ়িয়া আয়া এটা সেৱা কৰি ল এতিয়া মূৰত মালা মালা দিবা লাগিব বহি থাক আৰু ইটো ল ইফালে দি যা ইফালে দি যা ভাল লাগছে আকৌ কইনা পাব তো ফুৰ্তি লাগছে নালগিয়ে কৈ ৰহিলা তুমি দি মালাটো দি আৰু এটা দিবা লাগিব যা এইটো দি কইনা দৰা জোৰণ দিব লাগে লাগে ভাইকে দিবা লাগিব না ভাইটি জোৰণ গাঠিটো দি যা জোৰণটো দি অলপ সোনকালে কৰিব ঠিকে আছে গাঠিটো ভালকে দিবি দৰা এতিয়া ক'বা কিনো ক'ব লাগিব মই চিৰি গেষ্টিক সদাবৰৰ ছোৱালী সদাসৰু জীয়াত শ্ৰীমতী জিলাপী বসুমতাৰী আজিৰ পৰা জীৱন সংগিনী হিচাপে গ্ৰহণ কৰিলোঁ গ্ৰহণ কৰিলো হ'ল না হৈছে আৰু কিবা ক'ব লাগিব আৰু ক'ব নালাগে আমি জানো আৰু আছে সেৱা ল'ব লাগিব ৰাইজক আৰু ঈশ্বৰক ঘূৰি থাকিম নে এৰি দিম বা এৰি দিবা লাগিব এতিয়া দৰা কইনা উঠিব এতিয়া যাব নালাগে সেৱা ল'ব লাগিব জিলাপি দে সেৱা কৰ জয় কৃষ্ণ বুলি বাসুদেৱক চিন্তা কৰি হৰি বলা আকৌ মানে উচ্চস্বৰে ভগৱানক চিন্তা কৰি হৰি বলা নমো নাৰায়ণ প্ৰসন্ন হৰি মায়াক নিদান আপোনাৰ মহিমাক আপুনি বেগত কৰি জীৱক কৰিও পৰিধান প্ৰসন্ন হৰি প্ৰভু এয়া দৰা কইনাই সেৱা লৈছে নীলগত ধূপতা নীলগত মাৰি সত্য শ্ৰাই পাখাই আবৃত্ত কৰি অমংগল দূৰ কৰি সমংগলে বৃদ্ধি কৰি হৰিয়ে ৰক্ষা কৰি ৰাখ জয় ৰাম বোল জয় হৰি বোল দৰা কইনাক ফলৰ উঠে হৈছে
মাননীয় শ্ৰদ্ধেয় ৰাইজসকল এতিয়া বিয়া শেষ হৈছে আৰু দৰা কইনা ঘৰত সোমাব লাগে এতিয়া দৰা কইনা ভিতৰত দিব লাগে পিছে যাব পাৰি না লৈ যা কলে দিলো লাগে আৰু তইও কান্দা তুমি কিয় কান্দছ তুমি তো কান্দছ কিবা হ'ব নেকি তুমি যে কান্দি আছা একো নহয় কিয় কান্দছা পিছে মোৰ ছোৱালী আজি যে উলিয়াই দিছো এই দুখতে কান্দছো বাবা সেইটোৰ কাৰণে কান্দছা পিছলি আজি নেনুদে থাক পিছে তোৰ চাহা নালাগে বাবা দুখত কান্দছো তো আপি তো লৈ যা নহ'লে নাকান্দবি কান্দলি মই নেনং কিন্তু চাহাব দেৰি নকৰং যৌ সন্ধিয়া হ'লে দিগদাৰ হ'ব নহয় যৌ চাহাব বল নাকান্দবি আই নাকান্দো ফটাটো লৈ যাব লাগব এতিয়া তই নাকান্দবি দে নাকান্দো দে বল চাহাব হৈছে নেকি তুই তাৰা খেল কৰ দে উঠ আৰু কান্দিব নালাগে দে ঐ বুঢ়া আৰু নাথাকবি অলপ ধৈৰ্য থ বিয়া নাপাবি দে মোৰতো ৰুলাৰ গাড়ীখন ঠিক কৰিছিলোঁ মই তাহাঁতে ক'লা ঠেলাখানে বোলে বেছি সন্মান পায় সেইকাৰণে ঠেলাতে আহিলোঁ চাহটো গৰম হ'ব পাৰে কিন্তু বুঢ়া ৰাখিতে খাই চাহা কি আমি যে সদায় নিমখ চাহ খাওঁ ইগলে নিমখ খাই বনাইনো ক'ত পায় এই সাগৰৰ পানীৰ পৰাই নিমখ পায় সাগৰৰ পানীৰ পে মা আকৌ যেনকে ওলাইছে আমাৰ দংকলৰ পানী গিলেও নিমখ হয় না কি হে নহয় সাগৰৰ পানী থাকে ওপৰত দংকলৰ পানী থাকে তলত হ'লে কেতিয়াবা বিক্ৰী কৰিব পাৰিলো হয় না হে তৰে বঢ়িয়া আহিছা দে আশীৰ্বাদ দিলোঁ সংসাৰখন ভালে ভালে যাক সুখেৰে ভৰি পৰক ভৰি ধুনাই মই একো নহয় দে সেইতৰে কিনো কৰাৰ তই আশীৰ্বাদ ল'ব আহিছে ৰাতিপুৱাই পুৱাই মৰা মই ভৰি ধুনে যে হে একো নহয় চাহা কি ই যে আমাক ৰাতিপুৱাই সেৱা কৰলা কিয় কৰছিনো সেইতৰে আশীৰ্বাদ বিচাৰিছে তই দেখা নাই নেকি ৰঙিলী হয়তো ৰাতিপুৱাই গধূলি মোক সেৱা কৰে আশীৰ্বাদ বিচাৰে ক'ত নকৰে মই দেখোন একদিনো দেখা নাই হে তেৰে মৰাটো ৰাতিপুৱা ইমান দেৰিকে শুই থাকিলে ক'ত দেখাবি তই এতিয়া তইও ৰাতিপুৱাই পুৱাই সোনকালে উঠবা লাগিব সদায় কাৰব নেকি সদায় কালি ভৰি ধুম হিলাৰ ভিনি এটা কাম কৰিবিচোন সময় অলপমান উলিয়াই ই আমাৰ জোৰণ ভাইহঁতৰ ঘৰৰ পৰা আহিবি যেচোন এই বিয়াত চব্জি আনিছিলো না পইচা দিবা আছে দি থৈ আহিবি তই নহ'লে বেয়া পাব না সেইটোতো হয় এই ৰাতিপুৱাই পুৱাই নাযাওঁ অলপ দেৰিকে যাওঁ নেকি হ'ব দে দেৰিকে গেলিও হ'ব কিন্তু দি আহিবি তই দিবাই লাগবতো গেছে তই এটা কাম কৰ কি তই গৰু দুটা পথাৰত দিয়ে
ঘৰৰ বাকী থকা কামবিলাক কৰচোন মই নৰং দে চাহাব হা কালি মাত্ৰ মই বিয়া পাতছোং হে আজি কাম কৰিব হ'লেই না ঘৰতনো কি কৰবি পিছে একো নকৰং হা তই যেনকে বিয়া পাতি কিনে চাহাব হৈ গেলি মইতো বিয়া পাতলং না মইয়ে চাহাব হৈ গেলুং ইতা না তোৰ নিচিনা আৰু এটা বিয়া পাতবা লাগবো হে তোৰ মৰাটো মূৰ্খ কথা বেছি কৰ তই